গছপুলি ৰোক আৰু 10,000 টকা লৈ লওক বৰষুণত তিতি বুই হলেও মানে গছপুলি ৰুবলৈ আহিছো 25,000 দিব গতিকে সেইকাৰণে জীয়াব লাগিব এইখন লৈ লওঁ গাঁত খানিবলৈ আহি আছে এই তিতি মাইনা মানে বিৰাট খং উঠিছে কাৰণ এইবোৰ ৰাতিপুৱাই শুই বহুত বেছি বৰষুণ দিছে আৰু ছোৱালীও এতিয়া স্কুল মা আৰু দেউতাৰ এক্সিডেণ্ট হৈছিলে স্কুটিৰ পৰা আৰু দেউতা বহুত বেছি ঘাইল হৈ মুহে পিন্ধিবলৈ মন গৈছে মন চন মাৰি আছে যে তুমি হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভাল আপোনালোকক স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ' লৈ একদম হাবি মাজৰ পৰা বাৰীৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছো আৰু হাতত দেখিছে নহয় এয়া গছপুলি আপোনালোকে চাগে থাম্বনেল চাই গম পাইছে মই যে থাম্বনেলত লিখিছিলো যে গছপুলি ৰোক আৰু 10,000 টকা লৈ লওক আচলতে আৰম্ভ কৰিছো ভিডিঅ'টো আপোনালোকে চাই থাকিলে শেষলৈকে গম পাব যিহেতু আপোনালোকে গম পায় এই অমৃত বৃক্ষ আন্দোলন যে হৈ আছে কিবা গছপুলি চছপুলি ৰুব লাগে আৰু মই মানে আত্মসহায়ক গোটত সোমাই আছো আৰু নতুনকৈ সোমাইছো বাৰু বেছি দিনো হোৱা নাই তো সেইকাৰণে মানে আমাকো অৰ্ডাৰ আহিছে মানে যে গছপুলি ৰুব লাগে আৰু গছপুলি ৰুলে বোলে মামাই 10,000 টকা দিব সেই ভগৱান দিব নাই নেজানো বাৰু আৰু আগতো ৰুইছিলো আজি অলপ দিনৰ আগত 2টা ৰুইছিলো কিন্তু এইবাৰ 5টা ৰুব লাগিব আৰু এয়া দেখিছে নহয় একদম মজা মজা গছপুলি দিছে এইবোৰ কিবা কি মিকিৰি দিম নে কিবা গছ মই ইমান চিনি নাপাওঁ আৰু এতিয়া মজা আছে ৰুই লওঁ আৰু এটা দুটা নহয় 5টা পুলি ৰুবলৈ একদম জেগা বিচাৰিব লাগিব আৰু অলৰেডি মানে আমাৰ ঘৰত বহুত গছপুলি ৰোৱা আছে জেগা নাই এতিয়া বিচাৰি ফুৰিছো ক'ত ৰুম আৰু মাইণ্ডা আহিছে মাইণ্ডাকো মাতি আছো সি গাঁত চাত খান্দি দিব লাগিব আৰু দেখিছেনে বতৰ একদম বৰষুণত তিতি বুই হলেও মানে গছপুলি ৰুবলৈ আহিছো কাৰণ 10,000 টকা কথা আছে দেই পাব লাগিব মামাই 10,000 টকা দিব আৰু তাৰোপৰি মানে কথাটো কি হ'ল আপোনাৰ আজি লাষ্ট ডেট মই মানে ইমান দিনলৈ ৰখি আছো নহয় ৰুবলৈ আৰু আজি লাষ্ট ডেট আজি ৰুবই লাগিব ৰুই আকৌ ফটো মাৰি আপোনাৰ এপছ এটা আছে তাত আপলোডো কৰিব লাগিব অমৃত বৃক্ষ আন্দোলন এপছত মানে আৰু সেইখিনি কৰি মেলি লওঁ ভাবিছোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ আপোনালোকে যিসকলে গোটৰ মেম্বাৰ তেওঁলোকে বাৰু ৰুলে নে ক'বচোন কমেণ্টত ক'ব মই শেহতীয়াকৈ এয়া আৰম্ভ কৰিছোঁ আৰু মামাই 10,000 টকা দিয়ে নিদিয়ে বাৰু নাজানো কিন্তু গছপুলিটো ৰুই ধৰক মনটো ভাল লাগিব ন গছপুলি এনেও মানুহে ৰুবই লাগে এতিয়া যাওঁ দেৰি নকৰোঁ পটাপট গছপুলি চছপুলি ৰুই লওঁ তাৰপিছত বোলে 25,000 দিব গতিকে সেইকাৰণে জীয়াব লাগিব ইয়াৰ পাছত যদি 25,000 টকা দিয়ে আকৌ মামাই এতিয়া যাওঁ মাইনাক মাতিছোঁ গছপুলিকেইটা ৰুই লওঁ ভিডিঅ' এটা বনাইছোঁ বোলো থাকি যাব ভিডিঅ'টো যিহেতু আগলৈকে চাব পাৰিম আৰু সেয়া তেনেহ'লে বলক দেৰি নকৰোঁ গছপুলিকেইটা ৰুই লওঁ এয়া আপোনাৰ 5টা পুলি দিছে কি গছ মই ধৰিব পৰা নাই বাৰু মই চিনি নাপাওঁ এইবোৰ সৰু হৈ থাকিলে মানে পুলি আৰু এইকেইটা এতিয়া যাওঁ ইহঁতক ৰুই মেলি লওঁ নহ'লে মোক মামাই 10,000 নিদিব আৰু সেয়া আৰু এইফালে কোৰখন লৈ লওঁ গাঁত খান্দিবলৈ যিহেতু কোৰখন লাগিব মানে আৰু মানে আপোনাৰ অকল ৰুলেই নহ'ব ৰুই পেলানি আপুনি মানে GPS কেমেৰাত ফটো মাৰি আকৌ আপলোড কৰিব লাগিব যোনটো এপছ আছে চৰকাৰী অমৃত বৃক্ষ আন্দোলন বুলি পুলি কাৰণে জেগা উলিয়াব লাগিব আৰু অকল ৰুলেই নহ'ব দিয়কচোন পুলিটাটো জিব লাগিব ন মোৰ কিন্তু আগৰকেইটা জি লাগতে আৰু এতিয়া এইকেইটা কি হয় আৰু চাওঁচোন ৰুংগে বতৰডাল মানে আজিহে বৰষুণ দিবলৈ পালে আৰু মই মানে কি জানে শেষ পৰ্যায়লৈকে ৰখি আছোঁ আজি লাষ্ট ডেট আজি যদি নিদিওঁ নহয় নহ'ব মানে কাৰণ আৰু মই 10,000 টকা নাপাম তেতিয়া দেই 10,000 টকা মাইনাক কৈছোঁ আপুনি আহক আৰু মই আপোনাক 1,000 টকা দি দিম মোক সহায় কৰি দিওঁ আৰু এতিয়া আহি আছোঁ এইফালে কেইটামান আগফালে ৰুমগে কেইটামান পাছফালে ৰুমগে আৰু এই মাইণ্ডা দিছে কুচু লৈ গৈ আছে খঙত আহি আছে এই তিতি নেপায় নহয় মাইণ্ডা গছ পুলিহে ৰুইছোঁ আৰু 10,000 টকা পাম গম পাইছেনে আপোনাক 1,000 টকা দি দিম মই ব'লক কাঠকেইটা খান্দি দিয়কগৈ আৰু এনেকুৱা বৰষুণ কি এনেও দিব মামাই আৰু দিছে পথাৰ একদম সেউজীয়া হৈ আছে আৰু পুখুৰী পাওঁ এইখিনিতে ৰুম বাৰু এইখিনিতে ৰুম বুলি ভাবিছোঁ আৰু গৈ লওঁ আৰু এতিয়া এইফালে মানে চাফা কৰি দিছে মাইণ্ডা 2টা পুলি ইয়াত ৰুম 2টা পুলি আৰু পাছফালে ৰুমগৈ আৰু এইকণ গুচাই মাইণ্ডা ভাগৰ লাগিলে কামৰ নামত খৰচ নাই গুচাক 10,000 কথা আছে নতুনকৈ এটা নাম পাইছোঁ সেইটো হৈছে লাখপতি বাইদেউ মাই গড এখন কপাল আৰু এতিয়া 10,000 টকীয়া বাইদেউ হোৱা নাই ইয়াৰ পিছত লাখপতি বাইদেউ হ'ব লাগিব আমি ধেমালি কৰিছোঁ মাইণ্ডা মানে বিৰাট খং উঠিছে কাৰণ এইবোৰ ৰাতিপুৱাই শুই উঠি চাফা কৰিবলৈ পাইছে আৰু ৰাতিপুৱাই আৰম্ভ কৰিছোঁ মানে ভিডিঅ'টো আজিহে বৰষুণ যাক দেখিছে একদম ডবল বৰষুণ দি আছিলে মানে এয়া বৰষুণ দিয়ে আছে তিতি এতিয়া মানে পুৰা জেগা চাফা কৰি আছোঁ আৰু এতিয়া খান্দি হৈ গ'ল যাওঁ এতিয়া ৰুই লওঁ ৰ'ব ফটো মাৰিম ফটো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আৰু এতিয়া 2টা পুলি ৰুই মেলি আহি গ'লোঁ এতিয়া যাওঁ বাকীকেইটা ৰুওঁগৈ হেৰি মাইণ্ডা গৈ আছে এইফালে বাকী গছ পুলিবোৰ কিবা ভালেই দিছে বুলি কৈছে কিবা মিকিৰি দিম নে কি এনেকুৱা পুলি বোলে ভাল ইয়াৰ আগৰ পৰা যেতিয়া ৰুইছিলোঁ ভোমোৰা পুলি ৰুইছিলোঁ ভোমোৰা গছৰ পুলি আৰু এইবাৰ আহিছোঁ এই 3টা ৰুবলৈ এই 3টা একদম বাৰীৰ পাছফালে ৰুওঁগৈ এইবাৰ ব'লক আৰু বাৰীলৈ আহি দেখিলোঁ এয়া চাওকচোন এইবোৰ ভেঁকুৰি আপোনালোকে খাই নাপাব ভেঁকুৰি এইটো হাতী ভেঁকুৰি কয় ইয়াতকৈ সৰু এটা আছে সেইটো কিবা ভেঁকুৰি বুলি কয় আৰু আপুনি ৰুই হৈ গ'ল মজা আছে ৰুই দিলোঁ আৰু আগফালে 2টা ৰুইছোঁ আপোনালোক দেখুৱালোৱে সেয়া আৰু এইফালে 3টা ৰুইছোঁ 1টা 2টা
আৰু 3টা আৰু এটা সেইফালে ৰুম 4টা ৰুলো আৰু এতিয়া মানে বহুত বৰষুণ দিছে লৱালৈ হ'ল সেইকাৰণে আজি এনেকৈ ৰুই থৈছোঁ ইয়াৰ পাছত ৰ'দ দিলে মানে এনেকৈ ঘেৱা চেৱা দি দিম বুলি ভাবিছোঁ আৰু মজা আছে মানে এই যিহেতু জীয়াব লাগিব ন আৰু ঘেৱা চেৱা দি দিম ইয়াৰ পাছত আজি এনেকৈ থৈ দিছোঁ আৰু বৰষুণ দিছে যে যিমান যি হ'লেও আপোনাৰ বহুত বেছি বৰষুণ দিছে আৰু ছোৱালীও এতিয়া স্কুল পঠিয়াব লাগে আপোনাৰ পঠিয়াই মেলি আজৰি হৈ লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পায় ফাইনেলি পুলি চুলি ৰুই একদম আজৰি হৈ গ'লোঁ আৰু বহুত বেছি বৰষুণত তিতি বুৰি হ'লেও মানে আজি ৰুব লাগিবই যিহেতু আজি লাষ্ট ডেট আৰু এনেও মানে মই পইচা বুলি ধেমালি কৰি আছোঁ বাৰু দেই এনেও মানে গছপুলি মানুহে ৰুব লাগে আৰু আমাৰ মাইণ্ডাও মানে খুব গছপুলি ৰুই থাকে সি সেইকাৰণে কৈছে তোমালোকে 10,000 কাৰণে ৰুইছা মই এনেই ৰুই থাকোঁ বোলো সি তেনেকৈ কৈছে মোক ধেমালি কৰিছে আৰু এইফালে মানে এনেকৈ মই গোটেইকেইটা পুলি ৰুই ধুনীয়াকৈ লোকেশ্যনত মানে GPS কেমেৰাত ফটো মাৰি লৈ পুলি চুলি ৰুই হৈ গ'ল তাৰপিছত এতিয়া ছোৱালীকো মই স্কুল পঠিয়াই আজৰি হ'লোঁ মাও স্কুল গ'ল মাইণ্ডাও সেয়া দোকানলৈ গৈছে সি বাৰু এতিয়া ছোৱালী আকৌ লৈ আহিব দেউতাকো মানে ভাত পানী দি মেলি আজৰি কৰিছোঁ আৰু যিসকলে মোক ভিডিঅ' আগৰ পৰা চাই থাকে তেওঁলোকেতো গম পায়েই যে আমাৰ ঘৰত এটা এক্সিডেণ্ট হৈ গৈছিলে মা আৰু দেউতাৰ এক্সিডেণ্ট হৈছিলে স্কুটিৰ পৰা আৰু দেউতা বহুত বেছি ঘাইল হৈছিলে আৰু যাৰ কাৰণে অপাৰেশ্যন কৰিবলগীয়া হৈছিলে যিখন নতুনকৈ চাই আছে গম নাপায় ন তেওঁলোকৰ কাৰণে কৰি দিছোঁ আৰু সেইকাৰণে মানে আগষ্ট 9 তাৰিখে যিহেতু ছোৱালীৰ বাৰ্থডে আছিলে ছোৱালীৰ বাৰ্থডে আমি নেপাতোঁ বুলি ভাবিছোঁ এনেই আৰু অনুষ্ঠিতকৈ কিবা এটা কৰি থৈ দিম আৰু মানে কি হ'ল জানেনে ৰাতিপুৱা মানে পাৰ্চেল আহি গ'ল 2টা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ যিহেতু ছোৱালীজনীক মানে বাৰ্থডেত পিন্ধাম বুলি ফ্ৰক 2টা অৰ্ডাৰ কৰিছিলোঁ আৰু আজি আহি গ'ল ভাবিছোঁ আপোনালোককো দেখাই দিওঁ এনেইতো ধেৰ পাৰ্চেল আহিয়ে থাকে ধৰক কিন্তু ভাবিলোঁ কিনো মন গ'ল ছোৱালীজনীক ফ্ৰককেইটা দেখুৱাই দিওঁ বুলি ভাবিলোঁ কেনেকুৱা লাগিছে ক'ব আৰু তাই স্কুল পাহি চাই খুব বেছি ভাল পাব আৰু এটা হ'ল এইটো ফ্ৰক চাওকচোন মোৰহে পিন্ধিবলৈ মন গৈছে এইটো এটা ফ্ৰক এইটো কালাৰটো খুব বেছি মৰম লাগিলে আৰু অকণমান এনেকুৱা ডিজাইনো আছে সেইকাৰণে এইটো অৰ্ডাৰ দিলোঁ এইটো এটা আৰু এইটো বাৰু মায়ে দিছে মায়ে এইটো মায়েও অৰ্ডাৰ দিছিলে তাইলৈ এটা এইটো এটা চিম্পুলকৈ আৰু এইটো এটা ফ্ৰক এইবিলাক দেখিলে মোৰ পিন্ধিবলৈহে মন যায় আমি সৰুতে এনেকৈ ৰকম সঁচাকৈ পিন্ধিবলৈ পোৱা নাছিলোঁৱেই এটা ফ্ৰক আনি দিব সেইটোকে আমি গাঁৱলৈও যাওঁ ক'বলৈও যাওঁ চব মানে হৈ যায় এটা চোলাই এবাৰ তাকো নতুন কাপোৰ কানি আমি একদম বিহু সময়ত পাওঁ পূজা সময়ত পাওঁ বছৰেকত দুবাৰ বা এবাৰহে পাওঁ আজিকালি ল'ৰা ছোৱালী কি কৰিব ভাগে আৰু এইবিলাক সেয়া আৰু ভালো লাগে দিয়কচোন ছোৱালীজনীৰ মনটো ভাল লাগিলে মানে তাই মোৰে ভাল লাগে আৰু মানে পুলিকেইটা আজি তেনেকৈ ৰুই থৈ আহিছোঁ যিহেতু বতৰ বহুত বেছি বেয়া আনি মই ভাবিছোঁ ধুনীয়াকৈ ঘেৱা চেৱা এনেকৈ দি দিম আৰু পুলিকেইটা জীয়ালে নিজলৈ ভাল গছ মানে আমাক কিমান ইম্পৰ্টেণ্ট হয় আৰু পুলিকেইটা যিমান পাওঁ জীয়াবলৈ চেষ্টা কৰিম আৰু সেয়া আৰু দেহা স্কুলৰ পৰা আহি গ'ল দেহা হাই কি হ'ল আজি মন চন মাৰি আছে যে তুমি আজি টিফিন কি খালা চাৰ এইফালে কৈ দিয়া চবকে আজি স্কুলত টিফিনত মেগী দিছিলোঁ ন মানে কোনোবাই মেগী আনিলে লাগে মেগী হুলস্থুল কেনেকুৱা পাইছা কাপোৰ দেহা বহুত ভাল পাইছা বা এয়া তোমাৰ বাৰ্থডে ড্ৰেছ এইটো নহয় বাবা এইটো কেনেকুৱা পাইছা এইটো সেইটো ভাল পোৱা দুইটা ভাল পাইছা বা স্কুলত কি কৰিলা আজি তুমি খেলিলা ৱাও আৰু তেনেহ'লে ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইমানতে সামৰি দিওঁ যদি আজি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক এটা কৰিব আৰু গছপুলি কোনে ৰুলে কোনোবা যদি গোটৰ মেম্বাৰে মোৰ ভিডিঅ' চাই আছে কমেণ্টত ক'ব আপোনালোকে ৰুলে নে মই বাৰু ৰুলোঁ আজৰি হ'লোঁ আৰু যদি চাই ভাল পাইছে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্টত ক'বলৈ নেপাহৰিব ভাল বেয়া সকলোবিলাক নতুনকৈ চাই থকাসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তেনেহ'লে এতিয়া আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই